স্বাগতম জনাইছো। তো কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। কিন্তু মই বহুত দিন হৈ গ'ল নহয়, মই ভিডিঅ' দিবই পৰা নাছিলো। কাৰণ কিয় জানেনে, মোৰ এক্সাম চলি আছিলে। তো আজি ফাইনেলি এক্সাম খতম হৈ গ'ল আৰু মই এটা আগৰ ভিডিঅ'ত কৈছিলোৱে চাগে যে মোৰ এক্সাম আহি আছে, কিন্তু সেইটো এক্সাম এতিয়া শেষ হৈ গ'ল। তো এতিয়াৰ পৰা মই পুনৰ আগৰ নিচিনা ভিডিঅ'বিলাক দিবলৈ যত্ন কৰিম। তো আজি মই আপোনালোকৰ বাবে লৈ আহিছো দুটা স্পেচিয়েল ৰেচিপি। যিহেতু আজি অকমান বতৰটো মানে ডাৱৰীয়াৰ নিচিনা হৈ আছে, সেইটো কাৰণে ভাবিলো যে চিকেন খাওঁ আৰু চিকেনৰ এটা জালুকীয়া ৰেচিপি। তো সেইটো মই বনাম বুলি ভাবিছো এছামিজ ষ্টাইলত, একো বেলেগ ধৰণৰ মছলা ব্যৱহাৰ নকৰো। আৰু এটা বনাম ভাপত দিয়া চিকেন। তো এইটো আমাৰ এটা ট্ৰেডিশনেল ফুড হয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি চিকেন মই বনাম আৰু এইখিনি মই প্ৰায় ৰন্ধাৰ 2 ঘণ্টামান আগতেই পিঁয়াজ, আদা নহৰু, নিমখ, হালধি দি পেলাই মেৰিনেট কৰি ৰাখিছোঁ। আৰু এতিয়া ৰন্ধাৰ প্ৰায় 10 মিনিটমান আগত মই চিকেনখিনি উলিয়াইছোঁ। আৰু এইফালে এটা কেৰাহীত মই জলকীয়া কেইটামান দিছোঁ আৰু তেল অকণমান দি দিছোঁ। তেল বহুত বেছি নাই দিয়া, অকণমানেই দিছোঁ। আৰু এতিয়া এইখিনি গৰম হ'বলৈ দিছোঁ। মানে ইয়াতে এতিয়া দি দিছোঁ মোৰ যিখিনি পিঁয়াজ আছিলে, পিঁয়াজখিনি এতিয়া ইয়াতে দি দিছোঁ আৰু এইখিনি ভালদৰে আপুনি হাতেৰে লৰাই দিব হেতাৰ সহায়ত। এতিয়া ইয়াতে অকণমান চেনি দি দিছোঁ। চেনি দি দিলে একচুৱেলি কালাৰটো ভাল হয়। যিহেতু মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ, সেইটো কাৰণে ইয়াতে মই এতিয়া চেনিকে দি দিছোঁ। আৰু এই পিঁয়াজখিনি আপোনালোকে 10 মিনিটমান ভজাৰ পিছত হাই ফ্লেমত গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। মই এইখিনি পিঁয়াজ একেবাৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম, তেতিয়াহে কালাৰটো ভাল আহিব। তেজপাত দিব পাহৰিছোঁ, তেজপাত আৰু এয়া দেখিছেনে দালচেনি, ইলাইচি আৰু এয়া লং, এইখিনি দি দিছোঁ। আৰু অকণমান জাষ্ট গোন্ধৰ কাৰণে পাঁচফোৰণ মই দিওঁৱে সদায়, কিন্তু আজি মই কিয় জানো পাহৰি থাকিলোঁ, সেইটো কাৰণে এতিয়া দি দিছোঁ। কোনো প্ৰব্লেম নাই, যেতিয়া হ'লেও দিব পাৰে। এতিয়া এইখিনি এনেদৰে ভাজিব লাগিব। এতিয়া আৰু এইখিনি মই নাঢাকোঁ, এইখিনি ড্ৰাই হ'বলৈ দিম। আৰু এইখিনি একেবাৰে যেতিয়ালৈকে গল্ডেন ব্ৰাউন হয় তেতিয়ালৈকে আপোনালোকেও এইখিনি ভাজি থাকিব। 10 মিনিট পাছত এইখিনি এনেকুৱা গল্ডেন ব্ৰাউন কালাৰ হোৱাতে ইয়াতে মোৰ যিখিনি মেৰিনেট কৰা চিকেন আছিলে আৰু সেই মেৰিনেট কৰা চিকেনখিনি ইয়াতে এতিয়া মই দি দিছোঁ। এইখিনি ভালদৰে এবাৰ ওপৰৰ পৰা তললৈ হাই ফ্লেমত গেছটো দি লৰাই দিব, যাতে গোটেইখিনিৰ লগত পিঁয়াজখিনি লাগি যায়, সেইটো কাৰণে দি দিব। আৰু এইটো আমাৰ একচুৱেলি ঘৰৰে মুৰ্গী আছিলে, ঘৰৰ মানে এইটো খুৰাই লৈ আনিছিলে আৰু তেনেকৈ ঘৰতে এমাহমান আছিলে। তো সেইটো কাৰণে এইটো আজি বনালোঁ। আৰু এতিয়া ইয়াতে অকণমান ঢাকন দি দিছোঁ আৰু 10 মিনিটমান পাছত ঢাকনিখন মানে খুলি দিছোঁ। আৰু তেতিয়া মানে চিকেনৰ পৰা পানীখিনি ওলাবলৈ ষ্টাৰ্ট কৰিব। আৰু যেতিয়া এনেকুৱাকৈ পানীখিনি ওলাব ষ্টাৰ্ট কৰে, তাতে আপোনালোকৰ যিখিনি আলু থাকে সেই আলু যদি দিব বিচাৰে দি দিব পাৰে। মই কিন্তু আলু দি মাংস খাই বেছি ভাল পাওঁ, সেইটো কাৰণে মই আলু দিওঁৱেই। মাংসতকৈ মাংসৰ আলু মোৰ বেছি প্ৰিয় হয়। আৰু এইখিনি এটা নহৰু গোটাকৈ দি দিছোঁ। আৰু গোটা নহৰু মাংসত দি খাই চাবচোন, বহুতে বেছি ভাল লাগে। তো এনেদৰে আপোনালোকে যেতিয়ালৈকে পানীখিনি নুশুকায় তেতিয়ালৈকে ভাজি থাকিব। আৰু এবাৰ মানে 10 মিনিটমান ঢাকোন দিয়াৰ পিছত, প্ৰথমবাৰ ঢাকোন দিয়াৰ পিছত আৰু ঢাকনি নিদিব, নহ'লে পানী ওলায়ে থাকিব। সেইটো কাৰণে মই প্ৰথম 10 মিনিটমান ঢাকনি দিছোঁ, তাৰপাছত আৰু ঢাকনিখন দিয়া নাই। এতিয়া জাষ্ট চিকেনখিনি অকণমান মানে পানীটো কমিছে, অকণমান তেল ওলাব লৈছে। তো এনেদৰে এতিয়া জুইৰ ফ্লেমটো হাই কৰি দিব আৰু হাই কৰি দি আপোনালোকে ভাজি থাকিব। আৰু এতিয়া ইয়াতে মই দি দিছোঁ মোৰ এটা বিলাহী। আৰু বিলাহী আপোনালোকে সদায় ৰাউণ্ড শ্বেপত কাটিব। এইটোতো মই কৈছোঁৱেই যে বিলাহী দিয়া বুলি, তেতিয়া গম নাপায় আৰু আপুনি যদি নকয়। সেইটো কাৰণে এনেদৰে বিলাহীখিনি লৰাই আপোনালোকে মাংসখিনি ভাজি পাওক। ভালদৰে যেতিয়ালৈকে পানীটো নুশুকায় তেতিয়ালৈকে ভাজি থাকিব। আৰু ময়ো এনেদৰে এতিয়া মাংসখিনি ভাজিয়ে আছোঁ। এয়া মোৰ মাংসখিনি অলম'ষ্ট
আধা ঘণ্টামান টোটেলত ভজাৰ পাছত কালাৰটো চেঞ্জ কৰিবলৈ লৈছে, মানে এতিয়া আৰু পানী নোলায় পানী। তেনেকুৱাতে মই এতিয়া অকণমান ভাজি দি দিছোঁ মোৰ পানীখিনি, নহ'লে আলুখিনি মোৰ একেবাৰে ভাঙি থাকিব, মানে সিজিলে আলুটো অলৰেডি, সেইটো কাৰণে মই পানী ডাইৰেক্ট অকণমান মানে তেল ওলাব ধৰোঁতে দি দিছোঁ আৰু অকণমান পানী দিছোঁ জাষ্ট, যাতে মাংসখিনি তলিত লাগি নধৰে, সেইটো কাৰণে এনেকৈ পানীখিনি দি আপোনালোকে ভালদৰে মাংসখিনি লৰাই দিব। আৰু মায়ে খাব বিচাৰিছিলে, সেইকাৰণে এপিচ মাক দি দিলোঁ আৰু ময়ো এপিচ খালোঁ বাৰু, সেইটো কেমেৰাত নুঠিলে, কিন্তু মাক দিয়া পিচ উঠি থাকিলে। তাৰপাছত এইখিনি অকণমান টাইম উতলাই অহাৰ পাছত এইখিনি এনেকুৱা হৈছে, কিন্তু কেমেৰাটোত বহুতেই বেছি ধোঁৱা লাগিছে, সেইকাৰণে ধোঁৱা ওলাইছে কাৰণে ধোঁৱা লাগিছে একচুৱেলি। আৰু এতিয়া ইয়াতে দি দিছোঁ জলকীয়াৰ পেষ্ট, কেইটামান জলকীয়া, যিহেতু মই কৈছোঁৱে ঠাণ্ডা নতুনকৈ পৰিছে, সেইটো কাৰণে অকণমান জাষ্ট জ্বলা টাইপৰ খাব বিচাৰিছোঁ, তেতিয়া মানে চৰ্দি তৰ্দি নালাগিব আৰু, নহ'লে বতৰটো চেঞ্জ হ'লে অকণমান চৰ্দি লাগে যে। এতিয়া এইখিনি ঢাকিলোঁ, ঢাকি অকণমান টাইম 10 মিনিটমান উতলিবলৈ দিছোঁ একেবাৰে ল' ফ্লেমত। তাৰপাছত ইয়াতে দি দিছোঁ কেপচিকাম, মই ডাঙৰকৈ কাটি দিওঁ, তেতিয়া মানে কেপচিকামখিনি গলি নাযায়গৈ, সেইটো কাৰণে এতিয়া কেপচিকামখিনি দি 5 মিনিটমানহে উতলিব দিব, নহ'লে কেপচিকামখিনি একেবাৰে মানে অস্তিত্ব নোহোৱা হৈ থাকিব। এতিয়া মই এইখিনি ঢাকি একেবাৰে কম ফ্লেমত উতলিবলৈ দিম। আৰু এইফালে বনাই আছোঁ ভাপত দিয়া মাংস, তাৰ বাবে এটা বিলাহী মই পুৰি লৈছোঁ, পুৰি আছোঁ আৰু লগতে সেইফালে এটা নহৰুও দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে পুৰি ল'ম, কাৰণ পুৰিলে ফ্লেভাৰটো ভাল লাগে। আৰু বিলাহীটো পুৰা হোৱাৰ পাছত এটা নহৰু পুৰি ল'লোঁ, আৰু মোৰ পিঁয়াজটোও পুৰা হৈ গ'ল, লগতে পিঁয়াজটোও দিছিলোঁ, সেইখিনি আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া মোৰ যিখিনি চিকেন, বিলাহী, নহৰু আৰু পিঁয়াজ, এইখিনিৰে মই এতিয়া বনাম। তো তাৰ কাৰণে এটা টিফিনত, ষ্টীলৰ টিফিনত মাংস লৈছোঁ, মাংস লৈ তাতে দি দিছোঁ নিমখ, অকণমান কেঁচা মিঠাতেল দি দিম, যাতে মানে ফ্লেভাৰটো ভাল আহে। এনেও কেঁচা মিঠাতেল দিলে ভালেই লাগে আৰু তলিত লাগিও নধৰিব পাত্ৰটোৰ। আৰু তাৰপাছত এটা খুন্দনাত মই বিলাহীটো অকণমান জাষ্ট ৰাফলি খুন্দি লৈছোঁ। এইটো মিক্সিত পেষ্ট নবনাব, মিক্সিত পেষ্ট বনালে একেবাৰে এইটো গলি যাব। আৰু তাতে এতিয়া দি দিছোঁ পিঁয়াজটো, এইটোত মানে আপুনি জাষ্ট এনে ৰাফলি খুন্দিব। আৰু তাতে এতিয়া দি দিছোঁ মোৰ যিটো নহৰু আছিলে, সেই নহৰুটো তাতে এতিয়া মই দি দিলোঁ, আৰু এইখিনি ভালদৰে আপুনি খুন্দি পেলাব, মানে একেবাৰে মিহিকৈ নালাগে, এনেও মিহি নহ'বই খুন্দনাত, মিক্সিতহে বহুত মিহি হয়, সেইটো কাৰণে। আৰু ইয়াতে মই এটা জ্বলাও দিছিলোঁ, কিন্তু সেইটো কিয় জানো ৰেকৰ্ড নহ'লে, মানে কেমেৰাটো অফ হৈ আছিল চাগে, তো জ্বলাও দিছিলোঁ 3টামান। তাৰপিছত সেইখিনি ভালদৰে আপুনি হাতৰ সহায়ত মিক্স কৰি ল'ব, আৰু মিক্স কৰি তাতে অকণমান যদি মানে জ্বলাটো কম হোৱা বুলি ভাবিছে, তাত জলকীয়াৰ পেষ্ট আৰু দি দিব। মই কম হোৱা যেন পালোঁ, সেইটো কাৰণে অকণমান জলকীয়াৰ পেষ্ট দিলোঁ, আৰু পেষ্ট দিলে গন্ধটো আৰু বেছি ভাল পাওঁ মই, সেইটো কাৰণে পেষ্টটো দি দিছোঁ। আৰু পেষ্টটো দি এইখিনি ভালদৰে হাতেৰে সানি টিফিনৰ সাঁফৰখন মাৰি দিছোঁ। আৰু এইটো এতিয়া মই ভাতৰ কুকাৰত সোমাই দিম, কিন্তু মোৰ টিফিনটো বেছি ডাঙৰ হ'ল, কুকাৰটোত নোসোমালে, সেইকাৰণে এটা সৰু টিফিনত দি দিছোঁ। আৰু সেইফালে চিকেনটো নমাই 5 মিনিটমান ছেট হ'বলৈ দিছোঁ, আৰু এইফালে এতিয়া ভাতৰ কুকাৰটোৰ ঢাকনিখন মাৰি দিছোঁ, আৰু ভাতটো হ'লে এই ভাপত দিয়া মাংসটো হৈ যাব। অকণমান টাইম ঢাকি ছেট হোৱাৰ পাছত মোৰ চিকেন চাওঁ, কালাৰটো ইমানেই বেছি ধুনীয়া হৈছে, কিন্তু ৰাতি বনাইছোঁ কাৰণে অকণমান জাষ্ট কম কালাৰ নিচিনা লাগিছে, কিন্তু ওচৰৰ পৰা চালে ইমান বেছি ধুনীয়া হৈছে, চাওক। আৰু সেইফালে মোৰ সেইখিনিও হৈছে, আৰু সেইখিনি এতিয়া খুলি লওঁ, ঠাণ্ডা হৈছে অলমষ্ট, তো এইখিনি আকৌ ঢাকি দিছোঁ। ঢাকনিটো খুলিছোঁ, খুলি ল'লোঁ, সেয়া মোৰ চিকেনখিনি। এতিয়া ইয়াতে অকণমান কেঁচা মিঠাতেল ফ্লেভাৰৰ কাৰণে আকৌ দি এইখিনি ভালদৰে সেয়া লৰাই দিছোঁ। মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ, এইখিনি টেঙা ফ্লেভাৰ এটা পাবৰ বাবে অকণমান নেমুৰ ৰস ইয়াতে মই দি দিছোঁ, তেতিয়া খাই আৰু বেছি টেষ্টি লাগে। তো এইখিনিও এতিয়া মই ভালদৰে মিক্স কৰি ল'ম, আৰু এইখিনিও মোৰ এতিয়া হৈ গ'ল।
এইখন হ'ল মোৰ পৰিৱেশন কৰা থালিখন।